ৰাতিৰ নিজান পথত অনুৰাধা অকলে পাৰ হৈ গৈছিল। তাই গাড়ী চলাই গৈ থাকোঁতে এটা নিজান পৰিৱেশ অনুভৱ কৰিছিল। তাই অলপ দূৰৰ মূৰে মূৰে কিবা এটা বেলেগ অনুভৱ কৰিলে। তাই অনুভৱ কৰিছিল তাইৰ লগত আৰু যেন কোনোবা আছে। অনুৰাধা এজনী সাহসী ছোৱালী, সহজতে অন্ধবিশ্বাসৰ বলি নহয়। তথাপিও তাই এনে লাগিছিল যে তাই পিছে পিছে কোনোবা আহি আছে। অলপ দূৰ যোৱাৰ লগে লগে তাই এনে লাগিছিল যে তাই গৈ থকা ৰাস্তাটো যেন এটা অশুভ ধাৰণাৰ দৰে ঘূৰি ঘূৰি তাইৰ লগে লগে গৈ আছে। এটা জৰাজীৰ্ণ ফলক দেখা গ'ল, যিয়ে এটা ৰহস্যময় বাট ভ্ৰমণৰ দিশলৈ আঙুলিয়াই দিলে। কিন্তু যিহেতু অনুৰাধা এজনী সাহসী ছোৱালী আছিল, সেইবাবে অনুৰাধাই চিঞৰ আৰু ভয়ানক শব্দ আৰু প্ৰবৃত্তিক আওকাণ কৰি অনুৰাধাই নিজ গাড়ীত গৈ থাকিল। অলপ দূৰ গৈ গৈ অনুৰাধাই অনুভৱ কৰিলে যে তাই গৈ থকা ৰাস্তাটো বৰ্তমান আগৰ দৰে গৈ থকা নাই, সম্পূৰ্ণ এটা বেলেগ ৰূপ লৈছে। অস্থিৰ নিস্তব্ধতা ভাঙি পেলালে কেৱল দূৰৈৰ অদৃশ্য জীৱৰে হাউলিৰে। তাই ঘৰ পোৱাৰ পাছত তাই নিজৰ কোঠাত থিতাপি লোৱাৰ লগে লগে বিচনাৰ কাষৰ টেবুলখনত ৰহস্যজনকভাৱে এখন পুৰণি কিতাপ পালে। আৰু সেই কিতাপখনত কোনো এক সতৰ্কবাণী আৰু কোনো লেখযোগ নোহোৱা কাহিনীৰে ভৰি পৰিল। তাইৰ মুখত এটা ভয় লগা ভাৱ অনুভৱ হ'ল। অৱশ্যে তাইক ভিতৰলৈ অনা ৰাস্তাটো যেন অদৃশ্য হৈ গ'ল। গছ আৰু কুঁৱলীৰ মাজত যেন তাই জিন গ'ল। ফুচফুচে কোৱা মাতবোৰে চিৰদিনৰ বাবে বিচৰণ কৰিবলৈ লোৱাৰ দৰে আত্মাৰ কাহিনী প্ৰতিধ্বনি হৈছিল। হতাশাই তাইক আৱৰি ধৰিলে আৰু তাই হাবিৰ মাজত লুকাই থকা এটা প্ৰাচীন কবৰস্থানত উজুতি খালে। সমাধিৰ শিলবোৰে সন্মুখীন হোৱা ভ্ৰমণকাৰীৰ কাহিনী কৈছিল। চাৰিওফালে আত্মাবোৰে প্ৰকাশ পোৱাৰ লগে লগে বতাহ ঘন হৈ পৰিল। প্ৰতিটো খোজেই হৈ পৰি তাইক গভীৰতালৈ টানি অনা এটা অদৃশ্য